এইবাৰ বানাকান্ত জনতাক সাহায্য দিবলৈ গৈ চকুলো টুকিলে কণ্ঠশিল্পী দীপলিনা ডেকাই। বন্যাত্ম জনতাৰ দুখ দুৰ্দশাৰ কথা অনুভৱ কৰি শোকত ভাঙি পৰিছে এতিয়া দীপলিনা ডেকা। এক বুজাব নোৱাৰা পৰিৱেশ। হয়, আপুনি ঠিকেই শুনিছে। বানাকান্ত জনতাক সাহায্য দিবলৈ গৈ দুখত ভাঙি পৰিছে এতিয়া কণ্ঠশিল্পী দীপলিনা ডেকা। আৰু তাৰ পাছতেই সকলো দৃশ্য বৰ্তমান সময়ত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। নিউজ ডেস্ক ৰিপোৰ্ট, ট্ৰেণ্ডিং আসাম।